সো হেল্ল গাইজ, সকলোকে চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো তিনিটা গেমৰ কথা ক'ম, যি তিনিটা গেম খেলিলে আপোনাৰ মোবাইলটো কোনো ক্ষতি নহয় আৰু কম এমবিত সেই গেমকেইটা খুব ভাল ধৰণে খেলিব পাৰিব, খুব ভাল গ্ৰাফিক্স পাব। চ' প্ৰথম গেমটো হৈছে কভাৰ ষ্ট্ৰাইক 3D টিম শ্বুটাৰ। ইয়াত মই খেলি চাইছিলোঁ, এইটো বহুত ধুনীয়া গ্ৰাফিক্স আছে, ইয়াৰ অডিঅ' কোৱালিটিও বহুত ধুনীয়া। চ' ইয়াত কম এমবিত আমি লাইক ফ্ৰী ফায়াৰ, পাবজি গোটেই অকণমান জাষ্ট পাব পাৰোঁ। অকণ সুবিধা তেনেকুৱাই আছে। এইটো অ'পেন কৰি চাওঁ কি আছে। চ' আমি যদি ইয়াত খেলিবলৈ চাওঁ তেতিয়া এনেকৈ আহে। চ' অডিঅ' কোৱালিটি বহুত ধুনীয়া। ইয়াত এনিমি থাকে, লগত সহকাৰী এজন থাকে। চ' এইটো গেম এনেকুৱা। চ' 2 নম্বৰ গেমটো হৈছে গানশ্বিপ ষ্ট্ৰাইক 3D। এইটো ভাল হেলিকপ্টাৰ গেম, হেলিকপ্টাৰত শ্বুট কৰিব লাগে ওপৰৰ পৰা। চ' এইটো মই ভাল বুলিয়ে ভাবোঁ। এইটো মই 2 নম্বৰত এইটো দিছোঁ। ইয়াত প্লে ষ্ট'ৰত পাই যাব। এইটো গানশ্বিপ ষ্ট্ৰাইক 3D বুলি চাৰ্চ কৰিব প্লে ষ্ট'ৰ। চ' এইটো যদি আমি অ'পেন কৰি চাওঁ, এইটো এনেধৰণে আছে, এনেধৰণে ওলায়। চ' এনেকৈ দ্বীপত মানুহ থাকে, বিভিন্ন কেম্প থাকে, এনিমি কেম্প থাকে, তাত আমি এটেক কৰিব লাগে হেলিকপ্টাৰলৈ। চ' এইটো মই ভাবোঁ এইটো এটা খুব ধুনীয়া গেম, কম এমবিত আমি পাওঁ। চ' এইটো 2 নম্বৰ গেম আছিলে, এইটোৱে। চ' 3 নম্বৰ গেমটো হৈছে আপুনি প্লে ষ্ট'ৰ চাৰ্চ কৰিব ট্ৰেফিক ৰাইডাৰ। এইটো ভাল গেম, এটা কম এমবিত আমি ভাল গেম পাইছোঁ। চ' ট্ৰেফিক ৰাইডাৰ বুলি চাৰ্চ কৰিলে এনেকৈ আহিব। এইটো ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ দেখিছে বাইক আহিছে, এইটো টচ কৰিব লাগে। ইয়াত অকল বিভিন্ন ধৰণৰ বাইক দিয়ে, যেনে এইবোৰ আনলক কৰিব লাগে। আনলক কৰাৰ পিছত লেভেল বাঢ়ি গৈ থাকে। যদি আপুনি বাইক চলোৱাত ইণ্টাৰেষ্ট আছে বা ট্ৰেফিক ৰেচিং বা তেনেকুৱা ইণ্টাৰেষ্ট আছে, এই গেমটো খেলিব পাৰে। চ' এইটো যদি আমি অন কৰোঁ, এনেধৰণে আহে। যদি প্লে কৰি, চ' এনেকৈ আহে এইটো গেম। চ' চেনচিটিভিটি কোৱালিটি যিটো, সেইটো ভাল, গ্ৰাফিক্সৰ কোৱালিটিও ভাল। আমি কম এমবিত খুব ধুনীয়া এটা আছে। চ' এইটো গেম। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল, লগতে গেমকেইটাও ভাল লাগিল। যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইবটোতো কৰিব। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে গুড বাই।